হেল্ল' এভৰিৱান, নমস্কাৰ। মই আজি আপোনালোকৰ মাজলৈ আনিছোঁ এটা ৰেচিপি। এইটো এটা হ'ল মছলা কাৰী পনীৰ ৰেচিপি। প্ৰথমতে মই পিঁয়াজখিনি ভালদৰে সৰুকৈ কাটি লৈছোঁ আৰু কেৰাহী এটাত ৰঙচুৱাকৈ পিঁয়াজখিনি ভাজি লৈছোঁ। এতিয়া মই সেই কেৰাহীটোতে আকৌ আদা নহৰুখিনিও ভাজি লৈছোঁ আৰু এতিয়া গোটেইখিনি ৰঙচুৱাকৈ ভাজি মিক্সি গ্ৰাইণ্ডাৰটোত ড্ৰাই মই পেষ্ট এটা বনাই ল'ম। ইয়াতে পানী দিব নালাগে, আপোনালোকে ড্ৰাইকৈ বনাই ল'ব। এতিয়া চাওক, ধুনীয়া পেষ্টটো হৈ গৈছে। এফালে মই কাটি ৰাখিছোঁ দুটা বিলাহী দুটা মই সৰু সৰুকৈ কাটি ৰাখিছোঁ আৰু এই বিলাহী দুটা এতিয়া মই মিক্সি গ্ৰাইণ্ডাৰত দি ভালদৰে এটা স্মুথ পেষ্ট বনাই ল'ম। মই বিলাহীখিনিও ইয়াতে দি দিছোঁ আৰু এতিয়া মই এইখিনিও মিক্সি গ্ৰাইণ্ডাৰত পেষ্টটো বনাই লৈছোঁ। এতিয়া মই যি পিঁয়াজ ভাজিছিলোঁ সেই কেৰাহীখনতে দি দিছোঁ এটা ইলাইচি, এটা লং আৰু এটা ডালচেনি, আৰু তাতে দি দিছোঁ 1 টিস্পুন নিমখ, 1 টিস্পুন কাশ্মীৰী ৰেড চিলি, 1 টিস্পুন হালধিৰ গুড়ি, এইখিনি দি দিছোঁ আৰু যিটো মই বিলাহী পেষ্ট বনাই ৰাখিছোঁ ইয়াৰ ওপৰত দি দিলোঁ। এতিয়া গোটেই মিশ্ৰণটো মই হেতা এখনেৰে 2 মিনিটৰ বাবে লৰাই থাকিম। বিলাহীৰ অকণমান কেঁচা গোন্ধটো যাবলৈ দিব লাগে আৰু আপোনালোকে গেছটো ল' ফ্লেমত ৰাখিব। এতিয়া মই যিটো পিঁয়াজৰ ড্ৰাই পেষ্ট বনাই লৈছিলোঁ সেই পেষ্টটো ওপৰত দি দিছোঁ আৰু পুনৰবাৰ হেতাখনেৰে লৰাই আছোঁ আৰু এইটো ধুনীয়াকৈ মিলাই ল'ব। ইয়াতে অকণমান দি দিছোঁ মই ধনিয়াৰ গুড়ি আৰু 1/2 টিস্পুন জীৰা জালুকৰ গুড়ি। এনেদৰে মই ল' ফ্লেমত গেছটো ৰাখি 2 মিনিটৰ বাবে আকৌ লৰাই দিছোঁ। এতিয়া মই কেৰাহীটো জুইৰ পৰা নমাই ৰাখিম। অকণমান ঠাণ্ডা হোৱাত মই ইয়াতে এড কৰিম আধা কাপ দৈ। এতিয়া দৈখিনিও ভালদৰে মই হেতাখনেৰে মিহলাই দিছোঁ আৰু যদি গৰমে গৰমে দৈখিনি ওপৰত দি দিয়া যায় তেনেহ'লে দৈখিনি ফাটি যোৱাৰ চান্স থাকে। এইখিনি মই নমাই ৰাখিলোঁ। ইফালে মই পনীৰবিলাক কিউব হিচাপত কাটি লৈছোঁ। এতিয়া মই পনীৰ কিউবখিনি আপোনালোকে ফ্ৰাই কৰি ল'ব পাৰে, কিন্তু মই এইটো ফ্ৰাই কৰি লোৱা নাই, মই ওপৰত কেঁচাই দি দিম। এয়া চাওক, এতিয়া মোক এইখিনি ঠাণ্ডা হৈ যোৱাৰ লগে লগে মই গেছত পুনৰ কেৰাহীটো বহাই দিছোঁ আৰু ইয়াতে অকণমান পানী এড কৰিছোঁ। এতিয়া মই পুনৰ এইখিনি ভালদৰে লৰাই দিম। এয়া ধুনীয়া এটা স্মুথ এটা ধুনীয়া গ্ৰেভি এটা ৰেডি হৈ গৈছে। এনেদৰে 2 মিনিটমান আকৌ লৰাই দিলোঁ। লৰাই দিয়াৰ পিছত মই এতিয়া ইয়াৰ ওপৰত যিখিনি পনীৰ কাটি ৰাখিছিলোঁ এই পনীৰখিনি মই ইয়াতে দি দিছোঁ। পনীৰখিনি দি মই হেতাখনেৰে গোটেইখিনি পুনৰ মিলাই দিম। চাওক, আৰু মই গেছটো ল' ফ্লেমত ৰাখি ঢাকনিখন তাতে লগাই দিছোঁ। ঢাকনি গুচাই দেখিলোঁ, চাওক গ্ৰেভিটো আকৌ গোটা হৈ আহিব ধৰিছে। ধুনীয়া গোটা হৈছে। বেছি পানী দি পনীয়া কৰি নিদিব। এনেদৰে গোটা হৈ থাকিলে খাবলৈ ভাল। এয়া মই এতিয়া বাতি এটাত উলিয়াই লৈছোঁ। মোৰ পনীৰ ৰেচিপিটো ধুনীয়া হৈছিলে, খাবলৈ বহুত ভাল হৈছিলে, টেষ্টি হৈছিলে। আপোনালোকে এনেদৰে এবাৰ ট্ৰাই কৰি চাবচোন। আৰু যদি ৰেচিপিটো ভাল পালে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। এয়া ধুনীয়া গ্ৰেভি ৰেডি হৈ গৈছে। আজিলৈ ইমানতে এৰিছোঁ। বাই।